নমস্কাৰ। আজি ব্ৰইলাৰ মাংসৰ জোল বনাবলৈ ওলাইছোঁ। তাৰ বাবে মই 5টা মিডিয়াম সাইজৰ পিঁয়াজ চপাৰত কাটি লৈছোঁ আৰু 2টা মিডিয়াম সাইজৰ বিলাহী চপাৰতে কাটি লৈছোঁ আৰু 1টা নহৰু আৰু এটুকুৰা আদা আৰু 2টা কেঁচা জলকীয়া একেলগে পিচি লৈছোঁ। আদা নহৰুৰ লগত কেঁচা জলকীয়া দিলে বটিলে এটা ধুনীয়া ফ্লেভাৰ আহে। আপোনালোকে ট্ৰাই কৰি চাবচোন। এয়া কেৰাহীত তেল গৰম হ'ব দিছোঁ। এতিয়া মই আলুখিনি আগতীয়াকৈ ফ্ৰাই কৰি ল'ম। মাংসত আলু দিলে সদায় আলুখিনি ফ্ৰাই কৰি ল'ব লাগে। এয়া মই ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। মই 3টা মিডিয়াম সাইজৰ আলু কাটি লৈছিলোঁ। এয়া আলুখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া এইখিনি তেলতে পাঁচফোৰণ 2টামান দি দিছোঁ আৰু 3টা শুকান জলকীয়া দি দিছোঁ। এতিয়া কাটি লোৱা পিঁয়াজখিনিও দি দিছোঁ। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। এয়া পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া তাত মই হালধি দিছোঁ জোখমতে। আৰু এতিয়া কাটি লোৱা বিলাহীখিনি দি দিছোঁ। বিলাহীখিনিয়ে তেল এৰি দিয়ালৈকে ভাজিব লাগিব। এয়া বিলাহীখিনি ভাজি থাকোঁতে নিমখখিনি দি দিব। তেতিয়া বিলাহীখিনি সোনকালে গলি যায়। এয়া বিলাহীখিনি ভজা হৈ গৈছে। এতিয়া তাত মই আদা নহৰুৰ বটাখিনি দি দিছোঁ আৰু জিৰা গুড়িখিনি দি দিছোঁ আৰু অকণমান মিট মছলা দি দিছোঁ আৰু অকণমান গৰম মছলা দি দিছোঁ। মছলাখিনি এইখিনি ভাজি থাকোঁতে দি দিব আৰু গেছটো সিমত ৰাখিব। মছলাখিনি জ্বলি গ'লে সোৱাদ নালাগিব। এয়া
প্ৰায় 2 মিনিটমান চিমত ৰাখি এনেদৰে লৰাই থাকিব। এয়া মছলাখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া মই মাংসখিনি দি দিম। মই 500 গ্ৰাম মাংস লৈছিলোঁ। এয়া মাংসখিনি দিয়াৰ লগে লগে গেছটো মিডিয়াম ফ্লেমত ৰাখিব। এতিয়া মই ভাজি লোৱা আলুখিনিও দি দিছোঁ। এতিয়া এনেদৰে 4 মিনিটমান ভাজি থাকিব লাগিব। এনেদৰে 4 মিনিটমান ভজাৰ পিছত 5 মিনিটৰ কাৰণে গেছটো চিমত ৰাখি ঢাকনি লগাই দিব। পাঁচ মিনিট হৈ যোৱাৰ পিছত ঢাকনিখন গুচাই আকৌ এনেকৈ লৰাই থাকিব, নহ'লে লাগি যাব পাৰে। এতিয়া আকৌ ঢাকনি লগাই দিব। এয়া প্ৰায় 10-15 মিনিটমান পিছত ঢাকনিখন গুচাই আকৌ লৰাই দিব। এয়া ভাজিখিনি প্ৰায় হৈছেই। এতিয়া গেছটো হাই ফ্লেমত ৰাখি অকণমান পানী দি দিব। একেলগে বেছিকৈ পানী নিদিব, কম কমকৈ দিব লাগে। এতিয়া জোখমতে পানীখিনি দি দিব। যিমানখিনি জল কৰিব বিচাৰে কৰিব পাৰে। এতিয়া গেছটো হাই ফ্লেমত ৰাখিব।
এতিয়া মই ইয়াত 3টা কেঁচা জলকীয়া দি দিছোঁ ফ্লেভাৰৰ কাৰণে, আৰু এয়া মান ধনিয়া দি দিছোঁ। আমি ইয়াক মান ধনিয়া বুলি কওঁ, আপোনালোকে বা কি বুলি কয় জনাবচোন কমেণ্ট কৰি। এয়া দেখিছেনে কালাৰ। মই বিশেষ মছলাও ব্যৱহাৰ নকৰোঁ, জলকীয়া গুড়িও মই দিয়া নাই। এয়া প্ৰায় 10 পৰা 15 মিনিটমান হাই ফ্লেমত ৰাখি এনেকৈ উতলিব দিব। উতলি থকা সময়ত ঢাকনি লগাব নালাগে। ধন্যবাদ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।